ইয়াত ধৰি লওক এজোপা গছত আপোনাৰ প্ৰায় 200-250 জলকীয়া লাগি আছে। লাগে এতিয়া লাগি আছে ইয়াৰ চকুৰ আগত চব। মইতো কোনো মিছা কথা কোৱা নাই, চব লমা লাগিছে দেখিছে নে? এটা ঠাৰিত দেখিছে ইয়াত এইটোত আপোনাৰ হিচাপ কৰিলে 1 2 3 4 5টা জলকীয়া আছে। এতিয়া চাওক এই প্লটটোত প্ৰথম যেতিয়া অলপ মাল লাগিছিলে তেতিয়া মোক বেপাৰীয়ে ঠিকাকে 3 লাখ টকা দিছিলে। গোটেই প্লটটো জলকীয়া ছিঙিবলৈ আৰম্ভ কৰিছে। এয়া চব পকি আছে খুব সুন্দৰভাৱে। এয়া ছিঙিবলৈ আৰম্ভ কৰি দিছে আৰু কিমান প্ৰডাকশ্যন হৈছে। কি সুন্দৰভাৱে লাগি আছে দেখিছেনে? নমস্কাৰ কৃষক বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আপোনালোকৰ সুবিধাৰ্থে আজি অলপ বহলভাৱে 3-4 বিঘামান প্লটত ভোট জলকীয়া খেতি তাৰ বিষয় লৈ আপোনালোকক অলপ দেখুৱাম বুলি ভাবিছোঁ। তো ইয়াৰ পৰা কি কৰিব লাগে কি নালাগে তাকে বহলভাৱে আলোচনা কৰি দেখুৱাম। লগতে বিলাহী খেতিও আছে, অমিতা আছে, কচু আছে, বিভিন্ন খেতি আছে। যিমান পাৰোঁ অলপ চেষ্টা কৰিম দেখুৱাম গোটেইখিনি। তো আহক। এইখিনি দেখিছে কচু কৰি থোৱা আছে, বিভিন্ন ধৰণৰ খেতি আছে। আচলতে আপোনালোকক একদম সৰ্বপ্ৰথমে ভোট জলকীয়াখিনি দেখাই লওঁ। এয়া দেখিছে ভোট জলকীয়া এয়া লাগি আছে প্ৰায় 3 বিঘা মাটি। আৰু এইখিনি দেখুৱাই মই আচলতে কৃষকৰ লগতো ভালকৈ কথা পাতিবলৈ চেষ্টা কৰিম। কি নিয়ম অৱলম্বন কৰি পেলাই খেতিটো কৰিছে, তো সবিশেষখিনি তেওঁৰ পৰাই জানিম। আপোনালোকক জাষ্ট এৰিয়াটো দেখুৱাই লৈছোঁ, ভোট জলকীয়াখিনি দেখুৱাই লৈছোঁ ভালকৈ। এই ভোট জলকীয়া পকিবলৈ লৈছে এতিয়া। খুব সুন্দৰভাৱে এয়া দেখিছে ন, মালচিং পেপাৰ দি ধুনীয়াকৈ ঘাঁহটো আহিব নোৱাৰাকৈ ঘাঁহটো আহিলেও কোনো এফেক্ট নকৰে। এইবিলাক জলকীয়া আপোনালোকে লাগি আছে দেখিছে নহয়, লমে পকিবলৈও ধৰিছে কিছুমান জলকীয়া। আৰু খুব চাফ চিকুণভাৱে আচলতে খেতিটো কৰিছে। এয়া দেখিছে আপোনালোকে জলকীয়াজোপা মোতকৈও ওখ হৈছেগৈ, প্ৰায় ময়ে আছোঁ 6 ফুটমান। জলকীয়া ছিঙিবলৈ আৰম্ভ কৰিছে, অলপ দেখুৱাওঁ আপোনালোকক। এয়া চব পকি আছে খুব সুন্দৰভাৱে। এয়া ছিঙিবলৈ আৰম্ভ কৰি দিছে আৰু কি সুন্দৰভাৱে লাগি আছে দেখিছেনে? তো আমি দেৰি নকৰোঁ, পোনে আমি আচলতে খেতিয়কৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। তেখেতৰ দাদা হয়, আপোনাৰ পৰিচয়টো দিবচোন। নমস্কাৰ, মোৰ নাম মহম্মদ আসগৰ আলী। মোৰ ঘৰ দেৰগাঁও, ধেমাজি কৈৱত্য গাঁও। মই ভোট জলকীয়া খেতি আজি প্ৰায় 5 বছৰ আগৰ পৰা কৰি আছোঁ। এইখিনি যেতিয়া ৰোপণ কৰিছিলে আচলতে বয়স এতিয়া কিমান হ'ল? তো ডিচেম্বৰৰ 1st ৰুইছোঁ। ডিচেম্বৰ 1ৰ পৰা এতিয়া 5 মাহ চলি আছে। কিমান মাটি আছে ইয়াত? ইয়াত প্ৰায় 3 বিঘামান আছে। 3 বিঘা আছে। আৰু আপোনাৰ কিমান দিনৰ পাছত জলকীয়াটো আচলতে ছিঙিব পৰা হয়গৈ, মেচিয়ৰ্ড হয়গৈ? এতিয়া বৰ্তমান যেনেকৈ আপুনি এয়া দেখিবলৈ পাইছোঁ আপুনি ছিঙি আছে, কিমান দিনৰ পাছত ছিঙিছে আৰু কিমান দিনৰ আগৰ পৰা দি আছে বৰ্তমান সময়ত? মই প্ৰায় এমাহ হ'ল ছিঙি থকা। আগতে 15 দিনৰ আগত কেঁচা জলকীয়া বিকি আছিলোঁ, এতিয়া পকিছে আৰু ভোট জলকীয়াটো কেঁচাকৈ বিকি আছে? হয়, কেঁচা বিকি আছে। কেঁচা পকা ৰেটটো কিবা ডিফাৰেঞ্চ আছে নেকি? ডিফাৰেঞ্চ তেতিয়া ৰেটটো ভাল আছিলে কেঁচা যদিও। এতিয়া মাৰ্কেটত প্ৰায় এভেইলেবল হোৱাৰ কাৰণে অলপ মাৰ্কেটটো এতিয়া কমি গৈছে। মই কেঁচা ইয়াৰ পৰা 400 টকা কেজিকৈ বিকিছিলোঁ, এতিয়া 350-300 টকা পকা জলকীয়া। আপুনি এই খেতিটো কৰা প্ৰচেছত অৰ্গেনিক চিষ্টেমত কৰে ন? ইয়াত প্ৰতিটো বস্তু মই অৰ্গেনিকে ইউজ কৰিছোঁ। ইয়াত ধৰক অৰ্গেনিক মাৰিছোঁ, ফাংগিচাইড কীটনাশক অৰ্গেনিকে মাৰিছোঁ। যিটো চিৰিলি পৰি যোৱা বেমাৰ কয় তাৰ কাৰণে মই বাচ্চা বুলি এটা দৰৱ আছে। এইটো এটা ডাঙৰ কথা এটা আপুনি উপস্থাপন কৰিলে। এই বেমাৰটো প্ৰায় খেতিয়কে এইটো দেখিবলৈ পোৱা যায়। মোৰ ইয়াত আপুনি এজোপাও চিৰিলি পৰা গছ দেখি নাপায়। আৰু জলকীয়াটো মই কিছুমান হেৰিয়ত দেখোঁ লাগি পেলাই পকিবলৈ নাপায়, সৰি যায় বস্তুটো। সেইটো আপুনি কিবা ইয়াত তাত দুটা প্ৰব্লেম আছে। এটা পোকৰ কাৰণে সৰি যায়, আৰু আপোনাৰ এটা হৈ গ'ল সেই
ফাংগাছ যিটো লাগে গছত হয় সেই ফাংগাছ লাগিলে মানে এইটো সৰি যায়। তো পোকৰ কাৰণে এনে অৰ্গেনিক কি ব্যৱহাৰ কৰে তো অৰ্গেনিক মই বাচ্চাটোকে মাৰোঁ, আৰু চিৰিলি পৰা বেমাৰটো কাম কৰে অঁ। আৰু পোকটো কিছু কাম আৰু কৰে। যিটো যে সৰি যায় মানে পোক নলগাকে অকণমান দাগি হৈ পেলাই সেইটো কিবা মেডিচিন আছে আছে ন? সেইটো যদি কোনোবাই ৰাসায়নিক চিষ্টেমত কৰিব বিচাৰে হয় মিষ্টাৰ টপ বুলি এটা আছে, হয় হয় এই চিজেণ্টা কোম্পেনীৰ হয়। অঁ মই কোম্পেনীৰ নামটো ক'ব নালাগে যদিও মই কৈ দিছোঁ আৰু অঁ অঁ এই চিজেণ্টা কোম্পেনীৰ হয়, যাতে কোনোবাই ল'ব বিচাৰিলে সহজে পায় সেইটো কাৰণে মই কথাটো কৈ দিছোঁ। এই ভাল কাম কৰে, 15 দিন 10 দিনৰ মূৰে মূৰে যদি মাৰি থাকে আপোনাৰ এই ফাংগাছটো গছত নাহে আৰু ফলবোৰ ফুলবোৰ সৰি নাযায়। নাই এই গোটেই খেতিটো এতিয়া কৰা 5 বছৰ হৈ গ'ল মানে ভোট জলকীয়াৰ ওপৰত যিটো আপোনাৰ এক্সপিৰিয়েঞ্চ তো মানে বছৰেকৰ মূৰত আপোনাৰ মানে কিমানমান মানে প্ৰফিট হয়গৈ খৰচ বছ কৰি এইটো অলপ ক'ব পাৰিব নি ৰাইজক? জলকীয়াত ধৰি লওক চাওক, এতিয়া মই আপোনাক কৈছোঁ এইটোত মোৰ 10 লাখ টকাৰ এটা টাৰ্গেট আছে। ইয়াত যদি মই 10 লাখ নহয় 7 লাখো পালোঁ, 1 লাখ খৰচ ধৰি দিলে 6 লাখ টকা হ'ল। 6 লাখ মানে মিনিমাম 5 লাখ টকা এটা প্ৰফিটত মানে থাকে মাহেকত 50,000কে পৰিলে। আৰু মোৰতো অন্যান্য বহুত খেতি আছে। এতিয়া 300 টকা বা 350 টকা জলকীয়া এতিয়া ধৰি লওক মোৰ 90টাৰ পৰা 100টা উঠিছে। 300 টকা হ'লে মানে মই দেখোন এটাতে 3 টকাকৈ পাই আছোঁ। আৰু এজোপা গছত আপোনালোকে দেখিছেই, ইয়াত ধৰি লওক এজোপা গছত আপোনাৰ প্ৰায় 200-250 জলকীয়া লাগি আছে। এতিয়া লাগি আছে ইয়াৰ চকুৰ আগত চক। মইতো কোনো মিছা কথা কোৱা নাই, লমা লাগিছে দেখিছে নাই? এটা ঠাৰিত দেখিছে ইয়াত এইটোত আপোনাৰ হিচাপ কৰিলে 1 2 3 4 5টা জলকীয়া আছে এটা হেৰিয়াত। তো এইটো চব 5টা জলকীয়া আছে চব, এইটো 3টা, এই 2টা, এটা পকিছে। তো সেইমতে আপোনাৰ ইয়াত 3 টকাকৈ বিকিলে 15 টকা নহয় জানো গড়ে? গোটেই গছজোপা আছেই। মানে এজোপা গছত 500 টকা মিনিমাম আহিব। এতিয়া দেখিবলৈ পোৱা যায় কি বহুতে বস্তাটো কৰে, এই বস্তাটো কেনেকুৱা ধৰণৰ আপুনি কৰিছেনে কেতিয়াবা? বস্তাটো মানে কি হয় আপোনাৰ এতিয়া ধৰি লওক মাটি যদি উইল্থ বেমাৰ থাকে আৰু পানীৰ প্ৰব্লেম থাকে, কিছুমান জেগাত পানী ৰৈ যায়, তেনেকুৱা জেগাত মানে বস্তাত কৰিলে আপোনাৰ পানীৰ প্ৰব্লেমটো নহয় আৰু উইল্থৰ পৰা অলপ বাচিব পাৰি। সেই কথা জলকীয়াৰ পৰা যদি মই 50,000 টকা এটা পাই গ'লোঁ আৰু ধৰি লওক বাকী খেতিবোৰ আছে ছিজন ৱাইজ। আৰু এই ভিডিঅ'ৰ যোগেদি যদি আপোনাক কোনোবাই হয়তো বিচাৰে পুলি যদি লাগে আপুনি দিব পৰা ব্যৱস্থা আছেনে আপোনাৰ? মই এইবাৰ পুলিও ভালেমান বিকিলোঁ, ভোট জলকীয়া নিজেই ৰুলোঁ আৰু যিখিনি থাকি গ'ল মই বিকি দিলোঁ। যদি কোনোবাই ইচ্ছা কৰে ভাল পুলি লাগে তেতিয়াহ'লে কোনো নিৰোগী পুলি মই যিটো নিজৰ কাৰণে লগাবলৈ কৰিম, যদি আগতীয়াকৈ মোৰ লগত যোগাযোগ কৰে মই সৰহকৈ বনাই পেলাই নি দিয়াৰ ব্যৱস্থা কৰি দিম। এনেই মই পুলি মানে কি এনেকৈ মাৰ্কেটত পুলি মই নিবিকোঁ, মোৰ থাকি যায় যিখিনি মই বিকি দিওঁ আৰু কোনোবাই মানে বিচাৰিলে মানে আগত ক'লে মই বনাই পেলাই দিওঁ। এনে সাধাৰণতে খুৰা এই ভোট জলকীয়া যিটো ৰোৱাৰ যিটো ছিজন মানে কোনকেইটা মাহত ৰোৱে বিশেষভাৱে? এতিয়া আমাৰ অসমীয়া লেখেৰে ক'ব গ'লে মানে কাতি আঘোণ মাহটো বেষ্ট হয়। কাতি আঘোণত ৰোৱে আৰু নৱেম্বৰ ডিচেম্বৰত ৰুলে ইংৰাজী একেই কাতি আঘোণে মানে কি আপোনাৰ এতিয়া প্ৰডাকশ্যনটো অলপ আগতীয়াকৈ ওলাই গ'লে 2 টকা পায় আৰু খেতি। মুঠতে আপোনাৰ ভোট জলকীয়াটো পানীৰ পৰা বাচি থাকিব লাগিব, মেইনলি অলপ বচাব লাগিব, পানী ৰৈ গ'লে নহ'ব লাগিব, পানীটো লাগিবই। তথাপি মানে পানী ৰখি যাব নালাগিব। এতিয়া এনেকৈ আপুনি ভিডিঅ'টো দিলে দেখিব মোৰ মাটিটো সম্পূৰ্ণ এঢলীয়া আছে চব। একদম নৈ কাষৰীয়া মাটি ডাউন আছে। আৰু এই মালচিং পেপাৰৰ উপকাৰিতাটো অকণমান খুৰা ক'ব? ইয়াত আপোনাৰ ধৰি লওক যিটো পানীৰ গুণাগুণ, যিমানটো পানী এতিয়া ফুটাই দি সোমাইছে ইয়াত গছৰ ফুটাই দি গুৰি দি সিমানটোহে মানে আপোনাৰ এই খুটিয়েদি সোমাইছে। এইফালে এতিয়া এইফালে যিটো পানী সোমাইছে সেইটোহে গছে পাব। বেছি পানী নাপায়, আৰু বেছি পানী পালে মানে বেছি কামো নাই, বেমাৰো হয়। কিমানটো ডিষ্টেঞ্চত এটা পুলি ৰুব লাগে? এইটো মোৰ 3 ফুট আৰু 5 ফুট আছে। যিটো আপোনাৰ এই যে মাজৰ যিটো গেপটো এইটো 5 ফুট আছে আৰু 4 ফুট 5 ফুট এনেকুৱা হ'লে ভাল হয়। আৰু পুলিটো কিমান দূৰে ৰুৱে? পুলি 3 ফুট আছে। 3 ফুট আছে ন? কিমান প্ৰডাকশ্যন দিছে? 6 ফুটলৈও মানে ওখ হৈ গৈছেগৈ, হাইটটো দেখিছে নহয়, একদম লোমে লাগি আছে খুব সুন্দৰভাৱে। এইটো যিটো যে ৰছীটো আপোনাৰ বান্ধিছে
হয়। এইটো ৰছীটো বান্ধিব লাগিবই মাছ বি ন ৰছীটো বান্ধিব লাগিবই মানে নহ'লে এতিয়া বতাহ বৰষুণ দিলে মানে আপোনাৰ যে বৰষুণৰ ছিজন বতাহৰ ছিজন পৰি যায় ডালবোৰ ফাটি ফাটি পৰি যায় এই ডালবোৰ একেবাৰে কোমল হয় এই ডালবিলাক ইয়াতে ফাটি যাব আৰু এই ডালটো লেৰেলি যাব এতিয়া বান্ধি থোৱাৰ কাৰণে মোৰ এটাও মানে ডাল ভগা নাই 3বাৰ বন্ধা আছে এইটো ওপৰলৈকে এজোপা মূৰে মূৰে এটা খুঁটি আছে এজোপা মূৰে মূৰে এটা খুঁটি তাৰপৰা কিছুমানে এনেকৈ ৰাউণ্ডকৈ বান্ধে কিন্তু এইটো বেটাৰ মানে এইটো পদ্ধতিত বান্ধিলে চিন্তা আপোনালোকৰ যিখিনি দৰকাৰ হ'ব দাদাৰ পৰা লাগতিয়াল কথা সুধিবলগীয়া থাকিলে মই কণ্টেক্ট নাম্বাৰটো দি দিম খালি সন্ধিয়া ফোনটো কৰিব সন্ধিয়া আপোনাৰ 9টামান বজাৰ পিছতহে দাদালৈ ফোন কৰিব কিবা দৰকাৰ থাকিলে তাৰমানে এই জলকীয়া বিষয় লৈ পেলাই মই স্ক্ৰীণতে নাম্বাৰটো দি দিম আৰু যদি কোনোবা বেপাৰী আমাৰ ভিডিঅ'টো চাই পেলাই যদি আপোনাৰ পৰা নিওঁ বুলি ভাবে তো বেপাৰীয়ে নিব পাৰিব চাগে নিশ্চয় পাৰিব এই আপুনি যিখিনি অৰ্গেনিক ব্যৱহাৰ কৰি আছে তাৰ বিষয়ে অলপ কওকচোন মই এই ফাংগিচাইডটো অৰ্গেনিক প্ৰথমৰ পৰা মাৰিছিলোঁ চইল গল আৰু প্লান্ট চাৱাৰ হয় এই দুটা বস্তু মাৰিলে মানে চিন্তা নাই আৰু হয় ইয়াত ফাংগাছ বুলিবলৈ নাহে আৰু ফাংগাছ পাতবোৰ যিবোৰ কোলা কোলা হৈ যায় কিছুমান এইজোপা গছত হৈছিলে চব এইবোৰ এইটো দেখিছে এনেকুৱা হৈ পেলাই পাতটো সৰি যায় হয় আপোনাৰ এইটো এতিয়া ইয়াৰ তাৰপিছত এই ভাল পাত দেখিছে নহয় ওপৰত দৰৱটো মাৰি দিয়াৰ পিছত মানে এইটো ভাল হৈ গৈছে কি ক'লে নামটো চইল গল আৰু প্লান্ট চাৱাৰ মোৰ লগত যোগাযোগ কৰিব মই সম্পূৰ্ণভাৱে দৰৱখিনিৰ নাম বতাই দিম আৰু দিয়াৰ পদ্ধতিটোও বতাই দিম বেমাৰ হ'লে ড'জটো কেনেকৈ দিব লাগিব আৰু নহ'লে কেনেকৈ দিব লাগিব এতিয়া আমাৰ খেতিয়ক কিছুমান আছে আমাৰ ইয়াতে আছে এতিয়া মই যিটো দৰৱ মাৰোঁ তেখেতসকলেও সেইটোৱে দৰৱ মাৰে কিন্তু কথা হয় কি মোৰ ভাল হয় তেখেতসকলৰ নহয় মানে তাত কিছুমান কৃতিপ আছে আৰু খেতিয়কত এই ভোট জলকীয়া খেতিটোত বহুত অভিজ্ঞতাৰ প্ৰয়োজন হয় বহুত খেতিয়কৰ লগত পৰামৰ্শ কৰিব লগা হয় আৰু এনেকৈ ইউটিউবো চাওঁ ইউটিউবত সম্পূৰ্ণ বস্তুটো সম্পূৰ্ণ ধৰণে পোৱা যায় মানে সঠিক ইউটিউবাৰৰ পৰা মানে আহৰণ কৰিব লাগে এতিয়া কিছুমান আছে এনেই বনাই দিয়ে তেনেকৈ মানে নহয় আচলতে ভাল কিছুমান ইউটিউবাৰ আছে ভাল খেতিয়কৰ লগত যোগাযোগ কৰি তেখেতসকলে ভাল পৰামৰ্শ দিয়ে যাতে আমাৰ অসমৰ খেতিয়ক আগবাঢ়ি এতিয়া মই কৰিছোঁ মই ভাবোঁ যে মোৰ দৰে আৰু 10জন খেতিয়কে কৰক মই এইটো নাভাবোঁ যে আৰু 10জনে কৰিলে মোৰ কিবা ক্ষতি হ'ব মোৰ একো ক্ষতি নহয় ধৰক আৰু নিজে স্বাৱলম্বী হওক এটা সময়ত পকা যোগালী কৰিছিলোঁ 45 টকা এতিয়া মোৰ লগত দিনে নিশাই 8টা 10টা মানুহ থাকে এতিয়া আমি কাম কৰি দেখিলোঁ ইয়াত আছে 8জন তাত আছে 8জন সেইমতে মোৰ হেৰিয়াত কাম কৰি থাকে তো মই এসময়ত আনৰ কৰিছিলোঁ এতিয়া মানুহে মোৰ কাম কৰে তেনেকুৱা মই খেতিলৈ অহাৰ পৰা মোৰ এতিয়া 4খন ট্ৰেক্টৰ আছে আপোনালোকে বিশ্বাস নকৰিব ডাঙৰ দুখন আছে কিয় বিশ্বাস ইয়াত মই এটা বস্তু দেখুৱাইছোঁ এতিয়া মোৰ চকুত পৰিছে এইটো চব ভালকৈ আপোনালোকে কেমেৰাত লওক এইটো থ্ৰিপছ বুলি কয় এইটো বগা ই পাতটো শুহি খায় কোচ খুৱাই লৈ যায় পাতবিলাক ইয়াৰ কাৰণে ইন'ভা বুলি দৰৱ এটা আছে আৰু এটা থিম বুলি আছে দুটাতে মানে একেটা মেডিচিন আছে সেইটো যদি মাৰি দিয়া যায় সেইটো মই ৰাসায়নিকত কৈছোঁ মানে এইটো সহজে গুচি যায় দেখুৱাই মই ভিডিঅ'টো সামৰণি মাৰিব লাগিব তো দাদা যিখিনি কথা ক'লে সেইখিনিকে সাৰগত কৰি মই আপোনালোকলৈ ঠেলি দিছোঁ ভোট জলকীয়া খেতিৰ ওপৰত মোৰ বিশেষ মানে অভিজ্ঞতা নাই তো দাদা 5 বছৰ মানে ৰানিং ভোট জলকীয়া খেতি লাগাতাৰ কৰিয়ে আছে তো যিখিনি কথা ক'লে সেইখিনিকে মই আপোনালোকে মানি চলিব বুলি ভাবি ভিডিঅ'টো আপোনালোকৰ মাজলৈ মই ঠেলি দিছোঁ আৰু দাদাৰ নম্বৰটো মই ডেছক্ৰিপশ্যনত দি দিম তো কিবা বিশেষ অসুবিধা হ'লে দাদাৰ লগতো কথা পাতিব পাৰিব তো ইমানখিনিয়ে ভিডিঅ'টো ধন্যবাদ